हेलो फ्रेंड्स, वेलकम टू ऑनलाइन मोबाइल सपोर्ट यूट्यूब चैनल। सो फ्रेंड्स, যদি আপোনালোকে এই মহামাৰীৰ সময়ত কৰোনা ভ্যাকচিন ল'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ ওজৰে পাজৰে ক'ত কৰোনা ভ্যাকচিনেশন সেন্টাৰ আছে আপুনি কেনেকৈ গম পাব আৰু কেনেকৈ বিচাৰি উলিয়াব। সো মই এইটো ভিডিঅ'ৰ মাধ্যমত দেখুৱাই দিম আপুনি অতি সহজে হোৱাটছএপৰ জৰিয়তে আপোনাৰ ওজৰে পাজৰে থকা কৰোনা ভ্যাকচিনেশন সেন্টাৰ উলিয়াব পাৰিব। तो प्रथम एक वीडियो दिखाई लीजिए, तो वीडियो को पता कर सकते हैं कि आपके अगल बगल कहां-कहां पर कोविड वैक्सीनेशन सेंटर है और कहां-कहां पर वैक्सीन उपलब्ध है। आपको ज्यादा कुछ नहीं करना, आपको सिर्फ ये नंबर जो डिस्प्ले हो रहा है इस पर एक व्हाट्सएप करना है, नमस्ते इंग्लिश में, और इसके बाद वहां से जो मैसेज अपने आप आएगा उसके बाद अपने एरिया का पिन कोड वापस डालकर भेज दीजिएगा। आपको सारी जानकारियां मिल जाएंगी। ये बहुत महत्वपूर्ण जानकारी है, शेयर कीजिएगा क्योंकि ये बहुत सारे लोगों में काम आ सकती है। ভিডিওৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে, আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দিলে 9013151515 এইটো নম্বৰত আপোনালোকে হোৱাটছএপ কৰি আপোনালোকে জানিব পাৰিব ক'ত ভ্যাকচিন এভেইলেবল আছে আৰু ক'ত ক'ত ভ্যাকচিনেশন সেন্টাৰ আছে। সো আপোনালোকে জানিব পাৰিব। সো মই হোৱাটছএপৰ এটা নমস্তে বুলি SMS সেন্ড কৰি আপোনালোকক দেখুৱাই দিম কি ধৰণে আপোনালোকে সেন্টাৰ বা কৰোনা ভ্যাকচিন এভেইলেবল আছে জানিব পাৰিব। সো আপোনালোকে প্ৰথমে নমস্তে ইংৰাজীত নমস্তে বুলি মেসেজ সেন্ড কৰিব। তো সেন্ড কৰাৰ পিছত আপোনালোকৰ এনেকুৱা বহুত ধৰণৰ অপচন আহি যাব। অপচন অহাৰ পিছত আপুনি কৰোনা ভ্যাকচিনেশন সেন্টাৰৰ কাৰণে যদি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ওৱান টাইপ কৰিব। সো ওৱান টাইপ কৰাৰ পিছত আপোনাৰ এনেকুৱা আৰু দুটা অপচনৰ মেসেজ এটা আহিল। সো আপোনালোকে ওৱান টাইপ কৰি দিব। ওৱান টাইপ কৰাৰ পিছত আপোনালোকৰ ইয়াতে আহি পৰিছে প্লিজ টাইপ ইউৰ পিন কোড দিলে। তো পিন কোড আপুনি ভৰাই দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা আহি যাব। সো ইয়াতে দেখুৱাইছে কোনো ধৰণৰ কৰোনা ভ্যাকচিন এতিয়ালৈ আপোনাৰ এইটো পিন কোডত এভেইলেবল নাই। সো আপোনালোকে কোইনত ৰেজিষ্টাৰ কৰক আৰু অতি সোনকালে আপোনালোকে মোবাইলৰ জৰিয়তে আপোনালোকে ক'ত ক'ত এভেইলেবল আছে আপোনালোকে জানি লওক। সো থ্যাংক ইউ ফৰ ওয়াচিং।